নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব 2024 চনৰ জানুৱাৰী মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ বাবে ডিএনএছ ভাত্তাৰ হাৰ 50% বা তাতকৈ অধিক অতিক্ৰম হোৱাৰ সম্ভাৱনা আছে বৰ্তমান ডিএ হাৰ সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি নিৰ্ধাৰণ কৰা হৈছে পূৰ্বৰ দৰমহা আয়োগৰ পৰামৰ্শ দিছিল যে মুদ্ৰাস্ফীতিৰ প্ৰভাৱ নিষ্ক্ৰিয় কৰিবলৈ ডিএ ডিআৰ মূল দৰমহাৰ 50% বা তাতকৈ অধিক হলে ভৱিষ্যতে দৰমহা পুনৰীক্ষণ কৰিব লাগে ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ পৰিকল্পনা কৰিছেনে বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি অষ্টম দৰমহা আয়োগৰ গঠনৰ বাবে এনে কোনো প্ৰস্তাৱ বিবেচনাধীন হৈ থকা নাই কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে 2023 চনৰ 25 জুলাইত ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কয় এনে কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাধীন নহয় চৌধুৰীয়ে এজন সদস্যৰ প্ৰশ্নৰ উত্তৰ দি কৈছিল যে যিহেতু 2024 চনৰ জানুৱাৰী মাহৰ পৰা ডিএ ডিআৰ হাৰ 50% বা তাতকৈ অধিক অতিক্ৰম কৰাৰ পৰিকল্পনা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ গঠনৰ প্ৰস্তাৱ কৰিছিল নেকি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মুদ্ৰাস্ফীতি হিচাপত তেওঁলোকৰ দৰমহা আৰু পেঞ্চনৰ বাস্তৱ মূল্যৰ খহনীয়া ক্ষতিপূৰণ দিবলৈ ডিএনএছ এলাউন্স আৰু ডিএনএছ ৰিলিফ প্ৰদান কৰা হয় এই হাৰসমূহ 2023 চনৰ জানুৱাৰী মাহৰ দৰমহা আৰু পেঞ্চনৰ 42% লৈ বৃদ্ধি কৰা হৈছিল ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক AICPIWৰ ভিত্তিত প্ৰতি ছমাহৰ মূৰে মূৰে সময়ে সময়ে সংশোধন কৰা ডিএ ডিআৰ হাৰ সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ প্ৰতিবেদনত সন্নিৱিষ্ট 1.22 অনুচ্ছেদ চৰকাৰে বিবেচনা কৰা নাই নেকি সেই সম্পৰ্কে আন এক প্ৰশ্নৰ উত্তৰ যিয়ে আয় ক্ৰয়ৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী দৰমহা মেট্ৰিক্স সময়ে সময়ে পুনৰীক্ষণ কৰিব পাৰে বুলি পৰামৰ্শ দিছিল চৌধুৰীয়ে সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ ভিত্তিত দৰমহা আৰু ভাত্তা পুনৰীক্ষণৰ অনুমোদন অনুসৰি চৰকাৰে এই বিষয়টো বিবেচনা কৰা নাই তদুপৰি অষ্টম দৰমহা আয়োগৰ প্ৰশ্ন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ সংবিধানৰ বাবে চৰকাৰৰ ওচৰত এনে কোনো প্ৰস্তাৱ বিবেচনাধীন নহয় শ্ৰদ্ধা আৰু মৰমৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টি ইমানে আছিলে যদিহে আপোনালোকে মোৰ ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব নাইবা ফ'ল' কৰি দিব আজিলৈ আহিছোঁ লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি বাই বাই জয় আই অসম জয় হিন্দ